আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰোঁ, তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন এৰি দিব লাগিব। আদৰ্শহীন মানুহক গৰিবঠা নোহোৱা নাৱৰ দৰে। তুমি কি কৰিছা সেইটো তাৎপৰ্যপূৰ্ণ কথা নহয়, কিন্তু তুমি যে কিবা কৰিছা সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। মানুহৰ সেৱাৰ মাজেদিহে ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ, কাৰণ ঈশ্বৰ আছে মানুহৰ অন্তৰত। প্ৰেমবিহীন জীৱন চলিতা নোহোৱা চাকিৰ দৰে। মৰমৰ স্বৰে যাক বিন্দিছে তেওঁহে মৰমৰ শক্তি জানে। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দুখ ফূৰ্তিবোৰ লুকাই ৰখাজনহে প্ৰকৃত অন্ধ। তুমি যি ভাবা, যি কোৱা আৰু যি কৰা সেইবোৰৰ মাজত যেতিয়া সমন্বয় থাকে সেয়াই সুখ। ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব।